নমস্কাৰ, মই কিশোৰ। মই যোৱা সপ্তাহত যিখিনি ষ্টক আছিল আপোনালোকক দেখালোঁ। এতিয়া মই নতুন ষ্টক যিমানখিনি আপডেট হৈছে সেইখিনি মই আজি আপোনাক দেখাই দি আছোঁ। আৰু আমাৰ এড্ৰেছটো হ'ল আপোনাৰ এপ'ল' এক্সেল কেয়াৰ হস্পিটেল। সন্মুখতে আমাৰ অফিচ, এপ'ল' এক্সেল কেয়াৰৰ হস্পিটেলৰ সন্মুখতে আমাৰ অফিচ। আপোনারা ডাইৰেক্ট ইয়াত নামি কিনে ইয়াত সোমালে হ'ল, আমাক পাবই। আৰু স্ক্ৰীণত নাম্বাৰটো দি দিম, ফোন কৰিব। কিবা চিনি নাপালে সুধিব, জালুকবাৰীৰ পৰা কিমান আহিব লাগে, খানাপাৰাৰ পৰা কিমান আহিব লাগে, মই গোটেইখিনি আপোনাক এড্ৰেছত দি দিম। ফোন কৰিব। একদম এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ একদম সন্মুখতে আমাৰ অফিচ। এইখন চাই লওক, এইখন আপোনাৰ আছে 2021 V30, ইণ্ট্ৰা V30, ৰিফাইনেন্স হৈ যাব। গাড়ীৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে। এইখন আপোনাৰ দাম আহিব 5,30,000, 5,30,000। ইয়াত আহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব সৰু সুৰা। তাৰপিছত এইখন আছে আপোনাৰ, এইখনো 21 গাড়ী, ইণ্ট্ৰা V30 হয়। এইখন চাই লওক, হোৱাইট কালাৰত আছে এইটো, ৰিফাইনেন্স হৈ যাব। এইখনতো আছে দাম আপোনাৰ 5,30,000, ঠিক আছে। এইখনো আছে আপোনাৰ বোকা V30 হয় এইখনো। এইখন চাই লওক, ৰিফাইনেন্স হৈ যাব। মই স্ক্ৰীণত নাম্বাৰটো দি দিম, আপোনালোকে কিবা থাকিলে সুধিব পাৰিব। এইখনৰ দাম আছে আপোনাৰ 530। এইখন আছে আপোনাৰ জিপ এক্সেল, 2019 গাড়ী। এইখন ফাইনেন্স নহয়, এইখন কেছত ল'ব লাগিব। এইখন দাম আছে আপোনাৰ 1,40,000 টকা। ইয়াত আহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব। ফাইনেন্স নহ'ব কিন্তু এইখন কেছত ল'ব লাগিব। ধুনীয়া হৈছে গাড়ী কণ্ডিশ্যন। তাৰপিছত চাই লওক, এইখন আছে 2023 গাড়ী, এচি গ'ল। এইখন আপোনাৰ চাওক, একদম নিউ কণ্ডিশ্যনত আছে। এইবিলাক খোলাই নাই, প্লাষ্টিক লাগি আছে। চাই লওক, এইখনৰ দাম আছে আপোনাৰ 3,80,000, 380। ইয়াত আহিলে কিবা এটা ডিছকাউণ্ট কৰি দিয়া যাব, ফাইনেন্স হৈ যাব। স্ক্ৰীণত নাম্বাৰ দি দিম, ফোন কৰিব। তাৰপিছত এইখন আছে আপোনাৰ মেগা এক্সেল, এইখন 19 গাড়ী আপোনাৰ মেগা এক্সেল। এইখন আপোনাৰ প্ৰাইচ আহিব 280। কিবা এটা আহিলে ইয়াত ডিছকাউণ্ট হৈ যাব। এইখন আছে আপোনাৰ 23 গাড়ী, চাই লওক, বেছি গ'ল। এইখনতো প্ৰাইচ আপোনাৰ 380। ইয়াত আহিলে কিবা ডিছকাউণ্ট হৈ যাব, ফোন কৰিব, কিবা থাকিলে সুধিব। এইখন চাই লওক, এইখন 2023 গাড়ী, চব 23, চব অকশ্যন গাড়ী, টানা গাড়ী দিয়ক। এইবিলাক চব টনা গাড়ী, কণ্ডিশ্যন ধুনীয়া হৈ আছে গাড়ীৰ। কিবা কাম, সৰু সুৰা কাম আছে, এইবিলাক কৰি দিম আমি, টেনশ্যন নাই। গাড়ী চাই লওক, গাড়ীৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে। এইখনতো আপোনাৰ প্ৰাইচ আছে 380। ইয়াত আহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব, ফাইনেন্স কৰিব পাৰিব, কেছত ল'ব পাৰিব। চাই লওক, এইখন চাই লওক, এইখন আপোনাৰ 19 গাড়ী, এইখন BS4 হয়, BS4 এইখন দাম আহিব আপোনাৰ 250 এইখনত। এইখন চাই লওক, এইখন BS6 হয় আপোনাৰ, ডিজেল হয় এইখন। এইখন 20 গাড়ী হয়, গাড়ী কণ্ডিশ্যন অ'কে আছে, ফাইনেন্স হৈ যাব। এইখনৰ প্ৰাইচ আছে আপোনাৰ 280। এইখন চাই লওক, এইখন আছে 17 গাড়ী, এইখন আছে আপোনাৰ দাম 240। এইখন আছে আপোনাৰ 2023 গাড়ী, গাড়ী কণ্ডিশ্যন অ'কে আছে। চাই লওক, বডি চডি চাই লওক, দেখাই দিছোঁ বডি চডি ঠিকে আছে। এইবিলাক লক চক নাই, এইবিলাক চব লগাই দিয়া যাব আমাৰ ইয়াতে। কাম চাম কিবা সৰু সুৰা কাম থাকিলে সেইবিলাক কৰাই দিয়া যাব। পেট্ৰল হয়, নিউ মডেল হয়। এইখনটো আছে আপোনাৰ 380। ইয়াত আহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব, চাই লওক গাড়ী। তাৰপিছত চাওক, এইখন আছে আপোনাৰ 24 মডেল, 2024। হেড গ্লাছটো আপোনাৰ ভাঙি আছে, এইবিলাক লগাই দিয়া যাব, চেঞ্জ কৰি দিয়া যাব। এইটো আপোনাৰ আছে 4,10,000। ইয়াত আহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব। ৰেলিং নাই, ৰেলিং লগাই দিয়া যাব। যদি আপোনালোকে বিচাৰে নিজে লগাব, নিজেও লগাব পাৰে, দামটো মিলাই দিয়া হ'ব। ফাইনেন্স হৈ যাব। এইখন চাওক, জিটো 2023 জিটো, এইখন পেট্ৰল হয়, 2023। লম্বা বডিটো, জিটো প্লাছ, দীঘলটো, বডি চাই লওক, ধুনীয়া হৈ আছে। এইখনৰ প্ৰাইচ আছে আপোনাৰ 330। ইয়াত আহিলে কিবা ডিছকাউণ্ট হৈ যাব। ইয়াৰ হেড গ্লাছটো ভাঙি আছে, সেইটো আপোনাৰ চেঞ্জ হৈ যাব। কিবা কাম থাকিলে সৰু সুৰা আমি কৰাই দিম ইয়াত। এইখন চাওক, এইখন 2022 গাড়ী, 22 পেট্ৰল হয়, জিটো প্লাছ। এইখন আপোনাৰ প্ৰাইচ আছে 290। ইয়াত আহিলে কিবা ডিছকাউণ্ট হৈ যাব, চাই লওক।
এখন আছে আপোনাৰ BS4 2020 গাড়ী ডিজেল হয় লাষ্ট BS4 ডিজেল গাড়ী 2020 মডেল গাড়ীত কিবা সৰু সুৰা বডিৰ কাম আছে সেইবিলাক আমি কৰাই দিম গাড়ীৰ দাম আছে 270 ইয়াত আহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব গাড়ী চাই লওক গাড়ী ধুনীয়া হৈ আছে গাড়ী বহুত আছে ইয়াতে আমাৰ ইন্ট্ৰা আছে আপোনাৰ য়োদ্ধা আছে 407 আছে 1109 আছে সব গাড়ী আছে কিন্তু সব গাড়ী দেখুৱাটো আপোনাৰ সম্ভৱ নহয় সেইটো কাৰণে আপোনাৰ মই যিখিনি পাৰোঁ সেইখিনি দেখাইছোঁ আৰু স্ক্ৰীনত মই নাম্বাৰটো দি দিম কিবা বেলেগ গাড়ী লাগিলে আপুনি মোক ফোন কৰিব কণ্টেক্ট কৰিব মোৰ কিবা গাড়ী লাগিলে মই আপোনাক যিটো গাড়ী লাগে আপুনি মোক কণ্টেক্ট কৰিলে হ'ল মই এইটো মিলাই দিম আপোনাৰ ইয়াতে আমাৰ ইয়াত সব গাড়ী এভেইলেবল আছে কিন্তু সব গাড়ী দেখুওৱা সম্ভৱ নহয় সেইটো কাৰণে দেখাব নোৱাৰোঁ আপুনি কণ্টেক্ট কৰিব ৰিফাইনেন্স হৈ যাব ঠিক আছে ধন্যবাদ